আৰু এটা ভাল খবৰ আপোনালোকক দিওঁ, অহা ডিচেম্বৰ মাহৰ ভিতৰত বিলাসীপাৰা চহৰত পানী যোগানৰ আঁচনি কাম সম্পূৰ্ণ হ'ব। স্বপ্ন আছিল যে বিলাসীপাৰা চহৰক মডেল চহৰ বনাম, তাৰে আমি প্ৰায় 80% কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। সাংবাদিক বন্ধুসকলক দীপাৱলীৰ প্ৰীতি আৰু শুভেচ্ছা যাচিলোঁ। উদ্দেশ্য বুলি দেখিলেই আপোনালোকে এইখন আমি অন্ধকাৰত আছিলোঁ চৌকত, আজি অন্ধকাৰ দূৰ কৰিলোঁ। বহুত দিনৰ এটা সপোন আছিল যে বিলাসীপাৰা চহৰখন ঝকঝকীয়া কৰিম। আজি এই সপোন অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাই দয়া কৰি আমাৰ বিলাসীপাৰা চহৰখন 20খন হাইমাষ্ট লাইট দিলে। দুৰ্গা পূজাত হোৱা কথা আছিল, কিন্তু দুৰ্গা পূজা আমি কৰিব নোৱাৰিলোঁ। বানপানীৰ কাৰণে আমাৰ যাৱতীয় কামবিলাক আমি কৰিব নোৱাৰিলোঁ। আজি প্ৰথমখন আমি এখন লাইটে আমি গান্ধী চৌকত দিলোঁ। অহা এক মাহৰ ভিতৰত বাকীখিনি লাইট যিটো ডিপাৰ্টমেণ্টেল ফৰ্মেলিটি আছে এইবিলাক ফৰ্মেলিটি কৰি এইবিলাক লাইট দিয়া হ'ব। আৰু এটা ভাল খবৰ আপোনালোকক দিওঁ, অহা ডিচেম্বৰ মাহৰ ভিতৰত বিলাসীপাৰা চহৰত পানী যোগানৰ আঁচনি কাম সম্পূৰ্ণ হ'ব আৰু ডিচেম্বৰ লাষ্ট পাৰ্টত আমি সকলোকে খোৱা পানী বিশুদ্ধ পানী দিব পাৰিম। যিটো মোৰ স্বপ্ন আছিল যে বিলাসীপাৰা চহৰক মডেল চহৰ বনাম, তাৰে আমি প্ৰায় 80% কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। বাকী যিখিনি কাম আছে, যিবিলাক ইলেকশ্যনত কমিটমেণ্ট কৰিছিলোঁ, এই কমিটমেণ্টবোৰ আমি 1.5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিম।